বাস্তৱত এটা চৰ এগৰাকী তম্বী ৰমণীৰ কাণতলীয়াত যুৱকৰ ফৰফৰণি এই ঘটনা গুৱাহাটীৰ প্ৰাগ নিউজৰ ভগ্নী চেনেল ৰেঙনিৰ ৰাজেশ দৈমাৰীৰ কেমেৰাত বন্দী হ'ল এই দৃশ্য খুদৰখন যুৱকজন কোন এই যুৱতীগৰাকীয়ে কিয় অপদস্থ কৰিলে যুৱকক আচলতে এই ঘটনাৰ পৰিকল্পনা ৰাজেশ ভূঞাৰ দৰাচলতে ৰেঙনিৰ নতুন ধাৰাবাহিক দৰিয়লিৰ এটা দৃশ্য এয়া এক্সকিউজ মি এটো বাস স্টপেজ নহয় যত আপুনি হেডফোন লগাই গান শুনি বাছৰ কাৰণে ৱেইট কৰি থাকিব I am sorry. I am. ইটস ওকে Friends? Friendship কৰিবা মোৰ লগত? দুই মাৰ্চত ৰেঙনিলৈ আহি আছে দৰিয়লি কি ক'ব পৰিচালক ইনু বৰুৱাই দৰিয়লি শব্দটো মোৰ চিৰিয়েলখনত খুব অৰ্থপূৰ্ণ হৈ আছে এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অংশগ্ৰহণ কৰিছে অৰুণ হাজৰিকায়ো মই সুযোগটো পাইছোঁ অকণমান চিৰিয়াছ চৰিত্ৰ এটাত অভিনয় কৰিবলৈ সেই সুযোগটো মই হেৰুৱাম নকৰিলে মই খুব ভাল পাইছোঁ মঞ্জোৎস্নাৰ মহন্তৰ কালজয়ী গীত দৰিয়লিৰ এটি চৰাই শীৰ্ষক গীতটো সন্নিৱিষ্ট কৰা হৈছে ধাৰাবাহিকখনত পৰিয়াল কেন্দ্ৰিক ধাৰাবাহিকখন দৰ্শকে আদৰি ল'ব বুলি আশাবাদী মহন্ত এই ধাৰাবাহিকখন মোৰ মানুহৰ প্ৰত্যেক ঘৰে ঘৰে আৰু এই ধাৰাবাহিকখন চাব আৰু সঁচাকৈ অভিলেখৰ সৃষ্টি কৰিব ভিডিঅ' জাৰ্নেলিষ্ট বিকাশৰ সহযোগত ইফতিকাৰ চৌধুৰী প্ৰাগ নিউজ সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেলদি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন